बड'लेण्डनि गुबुन गंसे गोजौ सोलोंथाइ फसंथान बड'लेण्ड मुलुग सोलोंसालियाव आरोबाव दान्थे बिदान्थे। बे खेबाव मेजर आयदाखौ लानानै दान्थे बिदान्थे जादों बड'लेण्ड मुलुग सोलोंसालियाव। बे बेले-बेजे जेंनानि सायाव बड'लेण्ड मुलुग सोलोंसालिनि एकाडेमिक रेजिस्ट्रार डक्टर मनीष बसुमतारिया मा बुंदों फै आबुं बाथ्राखौ खोनासंना लानि। प्रथमते আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে ইয়াত নিউজ সংগ্ৰহ কৰিবলৈ আহিছে বিশেষ এটা সমস্যা লৈ পেলাই। খুব সম্ভৱ আপোনালোকে নিউজ পেপাৰত দেখিছে, বহুতে লিখিছে। বিশেষকৈ আমাৰ যোৱা মাৰ্চ মাহৰ 28 তাৰিখে এটা একাডেমিক কাউন্সিলৰ মিটিং হৈ যায়। সেই মিটিঙত এটা সিদ্ধান্ত লোৱা হৈছে আৰু যিটো সিদ্ধান্তটো লোৱা হৈছে এইটো আমাৰ অলৰেডি চলি আছে। আমাৰ 2015 চনৰ এটা এক্সামিনেশ্যন ৰেগুলেশ্যন আছে এটা। সেই এক্সামিনেশ্যন ৰেগুলেশ্যনত লিখা আছে যে মেজৰ পেপাৰটো যিটো মেজৰ হয় পাঠ্যক্ৰমত যিটো মেজৰ আছে অনাৰ্ছ, সেই মেজৰটো ইংৰাজীত লিখিব লাগে বুলি সেইটো আছে। কিন্তু ৰেগুলাৰ কোৰ্চৰ ক্ষেত্ৰত সেইটো নাই। ৰেগুলাৰ কোৰ্চৰ ক্ষেত্ৰত অসমীয়া মাধ্যমতে লিখিব পাৰিব। যদি অসমীয়া মাধ্যমত পঢ়ি আছে অসমীয়া মাধ্যমতে লিখিব পাৰিব। আৰু যিটো ইংৰাজীত লিখিব লাগে বুলি আমাৰ পৰীক্ষাৰ ৰেগুলেশ্যনত আছে, যদিও এইটো আছে, মাজে মাজে আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ কিছুমান সমস্যা আমি দেখিবলৈ পাইছোঁ। মাজে মাজে অনুৰোধবিলাক আমালৈ আহিছে বিশেষকৈ কলেজবিলাকৰ পৰা যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া মাধ্যমতো বিশেষকৈ মেজৰত লিখিবলৈ অনুমতি দিব লাগে বুলি। আৰু সেইমতে আমি ভাৰ্বেলি অনুমতি দিছোঁ আৰু সেইমতে ছাত্ৰ ছাত্ৰীবিলাকে এতিয়াও যদিও ইংৰাজী মাধ্যমত লিখিব লাগে মেজৰত, তথাপিও ছাত্ৰ ছাত্ৰীসকলক অসমীয়া মাধ্যমত লিখিবলৈ অনুমতি দিয়া হৈছে আৰু লিখি আছে আৰু এইটোৱে চলি আছে। ইয়াতে একো বিতৰ্কৰ কিবা অহা নাই, কিন্তু এইটো বহুত ডাঙৰ কিবা হৈ গ'ল এটা। যি কি নহওক, যিবিলাক কথা আজি পেপাৰে কাগজে ওলাইছে আমি দুখ পাইছোঁ। আৰু যিটো চিন্তাধাৰা লৈ পেলাই এনেকুৱা লিখা হৈছে, আমি অনুৰোধ কৰিম একো এনেকুৱা চিন্তাধাৰা ল'ব নালাগে। আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিত আহিব, সদায় আপোনালোকে বুজি পাব বড়োলেণ্ড ইউনিভাৰ্চিটি কি। অসমীয়া যদিও লিখা আছে, আজিৰ তাৰিখলৈকে লিখা আছে যে মেজৰ পেপাৰটো ইংৰাজীত লিখিব লাগিব বুলি, কিন্তু আমি দেখিছোঁ মাজে মাজে আমাৰ কলেজবিলাকৰ পৰা ৰিকুৱেষ্ট আহিছে, অনুৰোধ আহিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মেজৰতো অসমীয়াত লিখিবলৈ দিব লাগে বুলি। আৰু সেইমতে আমি ভাৰ্বেলি, যদিও এইটো আমাৰ কাৰণে নহয়, তথাপি আমি ভাৰ্বেলি এলাউ কৰি আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে লিখি আছে। ইয়াতে কিছু সমস্যাও আছে, কেৱল আমি কথা পাতি আছোঁ ঠিকেই। সমস্যাটো হৈছে বহুত সময়ত আমি যেতিয়া এনেকৈ পৰীক্ষা পাতিবলৈ যাওঁ, তেতিয়া আমি কলেজবিলাকত যেতিয়া অনুৰোধ কৰোঁ প্ৰশ্ন পেপাৰবিলাক বনাবৰ কাৰণে, তেতিয়া আমি দেখিবলৈ পাওঁ আমাৰ শিক্ষকসকলে অসমীয়াত প্ৰশ্ন পেপাৰ ছেট কৰাত বহুত টান পায়। বহুত সমস্যাৰ সন্মুখীন আমি হওঁ যেতিয়া এনেকৈ আমি মডাৰেশ্যনবিলাক কৰোঁ প্ৰশ্নৰ। কেতিয়াবা এইটো আহিয়ে নাপায়, বহুত বাৰে বাৰে অনুৰোধ কৰি থাকিব লাগে, তাৰপিছতে আমি পাওঁ। সমস্যাবিলাক আছে। যদি বিশেষকৈ আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবিলাক এফিলিয়েটেড কলেজ আছে, এই এফিলিয়েটেড কলেজত যি শিক্ষকসকলে পাঠদান কৰি আছে, খুব সম্ভৱ কিছু সংখ্যক টিচাৰসকলে আমাৰ অসমীয়া মাধ্যমৰ যিবিলাক লিখা হয় সেই এনচাৰ স্ক্ৰিপ্টবিলাক ইভালুৱেশ্যন কৰাত অলপ অসুবিধা আহি পৰে। এইটো সমস্যাবিলাকো আছে, এইবিলাকো আমি বুজিব লাগিব। তথাপিও আমি চেষ্টা কৰিছোঁ কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি সহজ কৰি দিব পাৰোঁ। যদিও আমাৰ নিয়ম নাই, তথাপিও আমি লিখিবলৈ অনুমতি দিছোঁ, লিখি আছে। আৰু সমস্যাটো ক'ত আহে, যেতিয়া নেকি ইভালুৱেশ্যনৰ সময়টো আহে, তেতিয়া যিহেতু ইভালুৱেশ্যন কৰা শিক্ষকৰ সংখ্যা কম, সেইকাৰণে আমাৰ পৰীক্ষাৰ ৰেজাল্ট দিয়াটো অলপ বিলম্ব হৈ যায়। একাডেমিক সিদ্ধান্ত মতে অফিচ অৰ্ডাৰটো 26 জুনত ওলোৱা হৈছে। তাৰমানে আমাৰ একাডেমিক আছে, তাৰে ভিতৰত 7খন BEd কলেজ আৰু 52খন ডিগ্ৰী কলেজ, 59 टटेल। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्को डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्को डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्को डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिसन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्को डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिसन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9363
5551959 आव थोंजों सुला लानो हागोन।